हेलो दोस्तों की खबर আপোনালোক সকলোৱে ভালে আছে আজি আকৌ হৈ গ'ল এটা কামৰ মাজতে কামতে উপস্থিত আছোহি আৰু বজাৰৰ পৰা আহি পিনে কাম ধৰিলে কামৰ মাজতে আছোহি আৰু আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে আজি দিনটোলৈ কিনো কি কাম কৰোঁ কি কাম নকৰোঁ আপোনালোকক দেখাই যাম আৰু ইয়াত দেখিছেনে আপোনালোকে কাম লাগি আছে বৰ্তমান আজি কামটো সোনকালে সামৰিবলগীয়া হ'ল আৰু ইয়াত দেখিছে কাম সামৰি কৰি আৰু এতিয়া বসন্তীখন লৈ মই জুপুৰিটো কাটি আহোঁগৈ সেইকাৰণে আজি কামটো সোনকালে সামৰিবলগীয়া হ'ল সেইবাবে এতিয়া বলক আমি ঘৰলৈ যাওঁ ঘৰলৈ গৈ মেলি গা চা ধুই কৰি আৰু मेरा ऊपर में जो है ना बाल इसको काटिंग करना पड़ेगा এতিয়া গৈ আছোঁ ঘৰলৈ আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো বৰ্তমান এই ৰাস্তাটো বনাই আছে ৰাস্তাটো মেৰামতি কাম চলি আছে আৰু ইয়াত দেখিছে ভাল হ'বগৈ আৰু কিছুদিনৰ পিছতে মোৰ এই মৰমৰ বসন্তীখন অলপমান ধূলি লাগি থকাৰ কাৰণে চাফ চিকুণ কৰিলোঁ আৰু চাফ চিকুণ কৰি হ'ল মৰমৰ বসন্তীখন ধুই মেলি হৈ গ'ল আৰু এয়া ধুই মেলি হৈ যোৱাৰ পিছত আপোনালোকক বৰ্তমান দেখাইছোঁ ধোৱাটো কিন্তু দেখুৱাব নোৱাৰিলোঁ মোবাইল ধোৱা যিহেতু মানুহ নাই সেইবাবে ধুই শেষ হোৱাৰ পিছতহে আপোনালোকক দেখাইছোঁ এয়া মৰমৰ মোৰ বসন্তীখন ধুই মেলি হৈ গ'ল আৰু আজিলৈ গৈ থাকোঁ ব'লক আৰু আজিৰ দিনটোত কি হয় আপোনালোকে চাই যাব আৰু কিবা এটা ভাল দেখিলে লাইক এটা আহোঁগৈ চেলুনৰ পৰা আহোঁগৈ ব'লক আপোনালোকে মোৰ পিছে পিছে চুলিটো যিহেতু বহুত দীঘল হৈ গ'ল সেইবাবে চুলিটো অলপমান কাটি আহোঁগৈ অলপমান চুটি কৰি আহোঁগৈ দেখিছেনে বহুত ডাঠ হৈ গ'ল চুলিটো আৰু মানুহটো ক্ষীণাই পেলাইছে চুলিখিনিয়ে দেখিবলৈ বেয়া হৈছে সেইকাৰণে এয়া হ'ল আমাৰ চাওদাং পথাৰ পৰিৱেশ আৰু এয়া চাওদাং পথাৰ মাছ পথাৰ ইমান সুন্দৰ এটা পৰিৱেশ চাৰিওকাষে কেৱল গছ এটা সেউজীয়া এটা পৰিৱেশ আৰু দেখিছে আপোনালোকে ইমান সুন্দৰ এটা পৰিৱেশ এয়া হ'ল চাওদাং পথাৰ এয়া আৰু আমাৰ এই চাওদাং পথাৰ গাঁৱলীয়া ৰাস্তাটো কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট এটা কৰিব এটা সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে এটা সুন্দৰ ৰাস্তা ইমান সুন্দৰ এটা ৰাস্তা আমাৰ গোলাঘাট জিলাৰ চাওদাং পথাৰ এয়া চাওদাং পথাৰ পৰিৱেশটো আপোনালোকক অলপমান দেখাই লওঁ ইয়াত দেখিছেনে ইমান এটা সুন্দৰ পৰিৱেশ এয়া গৈ আছোঁ মই এইটো ডাইৰেক্ট আপোনাৰ গমাৰি তিনিআলি ল'বগৈ চাওদাং পথাৰ মেইন ৰাস্তা এই ৰাস্তাটোত কোন কোন আহিছে মোৰ ফ্ৰেণ্ডত থকা সকলক কৈছোঁ কোনোবা আহিছে যদি কমেণ্ট এটা কৰিব আৰু ইয়াত দেখিছে মোৰ ঘৰ চাওদাং পথাৰতে ইয়াত গৈ আছোঁ মই বৰ্তমান ঘৰৰ পৰা দেখাই আছোঁ কোনোবা যদি চাওদাং পথাৰ আহিলে মোক খবৰ কৰিব পাৰে মোক লগ কৰিব পাৰে ইয়াত দেখিছে আপোনালোকে আমাৰ ইয়াত চাওদাং পথাৰ পৰিৱেশ গাঁৱলীয়া এটা ৰাস্তা ইমান সুন্দৰ পৰিৱেশ গমাৰি তিনিআলি পালোহি গমাৰি তিনিআলি আজি গোপাল দা চেলুনখন বন্ধ তাকে তাৰ ওচৰতে থকা এখন চেলুনত সোমালোঁ আৰু এয়া চেলুনৰ দৃশ্য এজনক কাটি আছে তাৰপিছত মোক কাটিব হেল্ল' দোস্ত চুলিটো কাটি বৰ্তমান আহিলোঁ আহি ৰখি আছোঁ যিজনৰ ওচৰত চুলিটো কাটিবলৈ গৈছিলোঁ সেইজনৰ ওচৰত নাপালোঁ যিহেতু সেইজন নাহিলে আজি আৰু এয়া দেখিছেনে ঘৰলৈ বৰ্তমান গৈ আছোঁ এতিয়া আৰু এইডোখৰতে অকণমান ৰখি কৰি অলপমান জেগাবিলাক চাইছোঁ দেখিছেনে আপোনালোকে চেলুনৰ পৰা আহি মেলি এতিয়া কোমোৰা পুলি অলপমান দিছিলোঁ ইয়াত কোমোৰা গুটি দিছিলোঁ পিছাচক কোমোৰা আবতীয়া বতৰত ইয়াত দেখিছেনে এতিয়া এই পুলিকেইটাত পানী দিবলৈ লৈছোঁ
সাৰ চাৰ দি কৰি হৈ গ'ল, সাৰ চাৰ খুৱাই মেলি হৈ গ'ল। অলপমান পানী অলপমান দি দিছোঁ। কোমোৰা পুলিত পানী দি আছোঁ এতিয়া। দেখিছে যিহেতু আমি খেতিয়কৰ সন্তান, খেতি কৰিয়ে খাব লাগিব। আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব বুলি আশা থাকিলে আৰু মোৰ এই চেনেলটো আগুৱাই নিয়াত সহায় কৰিব বুলি আশা থাকিলে। ধন্যবাদ।